নমস্কাৰ আকৌ এবাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল ডোনাল্ড ট্ৰাম্প 277খন আসন লাভ কৰি ট্ৰাম্পে সেই হাঁহি মাৰিলে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী আছিল কমলা হেৰিছে লাভ কৰে 224খন আসন ট্ৰাম্প হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 47 সংখ্যক ৰাষ্ট্ৰপতি অৱশ্যে ইয়াৰ আগেও তেওঁ ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিছিল হেয়া আছিল 2017 চনৰ কথা 2017 চনৰ 20 জানুৱাৰীত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ বাহনা পূৰণ হৈছিল ট্ৰাম্পৰ পিছে ট্ৰাম্পৰ ৰাজনৈতিক যাত্ৰা সুখৰ নাছিল 2021 চনত তেওঁ পৰাস্ত হৈ এৰিবলগীয়া হৈছিল হোৱাইট হাউচৰ মায়ামো আমেৰিকাৰ শাসনৰ বাগজৰি গুচি গৈছিল জো বাইডেনৰ হাতলৈ পৰাস্ত হৈ হোৱাইট হাউচ এৰিলেও কিন্তু চৰ্চাত থাকিবলৈ এৰা নাছিল ট্ৰাম্প নিজক প্ৰতিষ্ঠা কৰাৰ যুঁজত সদায় এগৰাকী যুঁজাৰুৰ ভূমিকা পালন কৰি আহিছিল বৰ্জকণ্ঠৰ অধিকাৰী নেতা হিচাপে তেওঁ বিশ্ববিদিত তেওঁৰ বক্তব্যত পকাপোৱা বংগীৰ আত্মবিশ্বাসে অনুৰাগীৰ হৃদয় জিনে কালৈকো ভয় নকৰা এজন মহানায়কৰ দৰে তেওঁৰ ব্যক্তিত্ব হয়তো এই ব্যক্তিত্বৰ বাবে সময়ে সময়ে বিতৰ্কৰ মাজতো সোমাই পৰিবলগীয়া হয় তথাপি তেওঁৰ যি সমৰ্থন সেই সমৰ্থনে সকলো বিতৰ্কৰ পৰিসমাপ্তি ঘটায় 2021 চনৰ পৰাজয়ৰ শোক বুকুত সামৰি ট্ৰাম্পে কৰি গৈছিল নিজৰ কাম অপেক্ষা কৰিছিল 2024 নিৰ্বাচনলৈ আৰু সময় বাগৰি উপনীত হৈছিল 2024 ৰাষ্ট্ৰপতি নিৰ্বাচনত কমলা হেৰিছ আছিল তেওঁৰ মূল প্ৰতিদ্বন্দ্বী কমলা হেৰিছক পৰাস্ত কৰি ববা ধৰণে ফল পালে ট্ৰাম্পৰ প্ৰতি থকা ৰাইজৰ আস্থাই 2024 পুনৰ হোৱাইট হাউচৰ বাট দেখুৱালে দ্বিতীয়বাৰৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শাসনৰ বাগজৰি অৰ্পণ কৰিলে ডোনাল্ড ট্ৰাম্পৰ হাতত এয়াই হৈছে নেতাৰ প্ৰতি থকা জনতাৰ অগাধ বিশ্বাস আৰু বিশ্বাস যেতিয়া নেতাৰ আত্মাৰ পৰা ওলাই বৈ জনতাৰ মাজলৈ যায় তেতিয়াই বহু বাধা অতিক্ৰম কৰি হলেও উপনীত হয় নিজৰ লক্ষ্য থাকিলে নেহেৰাই দৃষ্টি ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পে 50%ৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হয় দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰা ট্ৰাম্পে পাব বহু সা-সুবিধা আমেৰিকাৰ সাংবিধানিক নিয়ম অনুসৰি ৰাষ্ট্ৰপতি পদটো হৈছে দেশখনৰ সৰ্বোচ্চ মুৰব্বীৰ পদ স্বাভাৱিকতে আন কেতবোৰ পদৰ অধিকাৰীতকৈ তেওঁৰ দৰমহা সৰ্বাধিক ভাৰতীয় মুদ্ৰাৰ হিচাপে ট্ৰাম্পে বাৰ্ষিক দৰমহা হিচাপে লাভ কৰিব 3,36 লাখ টকা ইয়াৰ উপৰি খা খৰচৰ বাবে লাভ কৰিব সুকীয়া বাৰ্তা মনোৰঞ্জন আৰু অন্যান্য ভ্ৰমণৰ বাবেও তেওঁ লাভ কৰিব আনতকৈ অধিক সুবিধা মনোৰঞ্জনৰ খৰচৰ বাবে লাভ কৰিব 84 লাখ টকা আনহাতে ভ্ৰমণৰ বাবে তেওঁ লাভ কৰিব 16 লাখ টকা বছৰি তেওঁ 42 লাখ টকা লাভ কৰিব অন্যান্য খৰচৰ বাবে চৰকাৰী খৰচৰ বাহিৰেও অন্যান্য আনুষংগিক খৰচৰ বাবে তেওঁ লাভ কৰিব এই ধন ইমানেই নহয় আমেৰিকাৰ কোষাগাৰৰ পৰা তেওঁ বছৰি লাভ কৰিব 4,78 লাখ টকা ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ প্ৰতিবেদনত উল্লেখ থকা অনুসৰি হোৱাইট হাউচৰ সাজসজ্জাৰ বাবে তেওঁ লাভ কৰিব 84 লাখ টকা এই ধন ট্ৰাম্পৰ পছন্দ অনুসৰি হোৱাইট হাউচ দেখুনীয়া কৰাৰ ক্ষেত্ৰত খৰচ কৰিব পাৰিব অৱশ্যে এয়া তেওঁৰ ব্যক্তিগত কথা এই চৰকাৰী ধন খৰচ নকৰি তেওঁ দৰমহাৰ টকাৰেও হোৱাইট হাউচ সাজসজ্জা কৰিব পাৰিব বুলি প্ৰতিবেদনত উল্লেখ আছে ডোনাল্ড ট্ৰাম্পৰ জন্ম হৈছিল 1946 চনৰ 14 জুনত নিউয়ৰ্ক চহৰৰ কুইন্সৰ জামাইকা চিকিৎসালয়ত তেওঁৰ জন্ম পিতৃ আছিল ফ্ৰেড ট্ৰাম্প আৰু মাতৃ মেৰী এনি মেকল্ড ট্ৰাম্প তেওঁলোকৰ চতুৰ্থ সন্তান আছিল এয়া হৈছে ট্ৰাম্পৰ চমু পৰিচয় 78 বছৰীয়া ট্ৰাম্পে সদায় এগৰাকী তৰুণৰ দৰেই নিজক সজাই পৰাই ৰাখে আৰু এই বয়সত তেওঁ বিশ্বৰ সৰ্ববৃহৎ শক্তিধৰ দেশখনৰ শাসনকৰ্তা হিচাপে পৰিগণিত হৈছে